Dear students, welcome back to my YouTube channel another new video. So আজি এইটো ভিডিওৰ জৰিয়তে তোমালোকক ডিসকাস কৰিবলৈ গৈ আছো প্ৰি ফাইনেলৰ এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ এইচএস সেকেন্ড ইয়াৰৰ ঠিক আছে অতি মনোযোগৰ সৈতে ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিবা তোমালোকৰ লাভ হ'ব বলা আমি ভিডিওটো আৰম্ভ কৰো ভিডিওটোৰ ভিতৰলৈ যাও প্ৰথমতে তোমালোকৰ ইয়াতে থাকিব 3 ঘণ্টা যত থাকিব 100 মাৰ্কৰ এক্সাম হ'ব অতি মনোযোগৰ সৈতে ভিডিওটো চাই থাকিব তেতিয়া তোমালোকে সকলোবোৰ বস্তু বুজি পাবা ঠিক আছে প্ৰথমতে ইয়াতে দিয়া আছে ৰিড দি ফ্লোয়িং পেজেছ কেয়াৰফুলি এইখন সুন্দৰভাৱে অতি সুন্দৰভাৱে তোমালোকে ৰিডিং কৰিব লাগিব এইখন পঢ়িব লাগিব সুন্দৰকৈ পঢ়িব অতি কেয়াৰফুল একদম মানে বহুত কেয়াৰফুলি হয় বহুত মনোযোগৰ সৈতে এইখিনি পঢ়ি তোমালোকে এইখিনি সুন্দৰভাৱে অতি সুন্দৰভাৱে এইখন পঢ়িব লাগিব এই যেটো পেজেছটো দিয়া আছে তোমালোকে এই পেজেছটো অতি মনোযোগৰ সৈতে এইখিনি পঢ়ি তোমালোকে কি বুজি পালা এইখিনি তোমালোকৰ কি কৰিব লাগিব তোমালোকৰ এতে নেক্সট পেজত তোমালোকে অতি সুন্দৰভাৱে এতে কি দিয়া আছে কোৱেশ্চন দিয়া থাকিব ঠিক আছে এইখন তোমালোকে সুন্দৰভাৱে পঢ়িব লাগিব প্ৰথমতে তাৰ পিছত কি কৰিব লাগিব তোমালোকে এইখনৰ যেটো কোৱেশ্চন দিয়া থাকিব তাৰপৰ তোমালোকে বুজি মেলে এইখন কোৱেশ্চন আনসাৰ কৰিব লাগিব এড দিয়া আছে mention some of the qualities of today's women এনেকে তোমালোকৰ অতি সুন্দৰভাৱে কোৱেশ্চনবোৰ দিয়া থাকিব যত তোমালোকে 2 মাৰ্ক আছে ঠিক আছে where was this fourth world conference of women held and what did it amplifies তোমালোকে এনেকে ধৰণৰ কোৱেশ্চনবোৰ দিয়া থাকিব যত তোমালোকে 2 মাৰ্কস আছে এইখিনি ক্যাৰি কৰিব লাগিব what factor prevent a majority of women from enjoying their rights and opportunity তোমালোকে এইখন সুন্দৰভাৱে পঢ়িবা তাৰ পিছত তোমালোকে এনসাৰবোৰ কৰিব কাৰণ ইতে তোমালোকৰ সম্পূৰ্ণভাৱে এইটো পেজত তোমালোকে দিয়া আছে সেইখন পঢ়িব লাগিব আৰু তোমালোকে কি কৰিব লাগিব এনসাৰ কৰিব লাগিব ঠিক আছে what can education do for the cadets of women what is this observation of world bank on girl education 2 marks দিয়া আছে ঠিক আছে তাৰ পিছত দিয়া আছে তোমালোকে water is previous and each one of us must stop its wastage prefer poster in not more than 15 words urging people to save water এইখন তোমালোকে কি কৰিব লাগিব ম্যাক্সিমাম তোমালোকৰ 15 ওয়ার্ডৰ ভিতৰত লিখিব লাগিব যত তোমালোকে 5 মাৰ্কস দিয়া আছে নহলে তোমালোকে ওয়ার্ড দিয়া আছে যত তোমালোকে ইটো নহলে ইটো লিখিব পাৰা write a classical advertisement for the lot and found a column of a local newspaper studying at the lots of your cell phone while traveling in the local bus you are an Anwasha Avilash word limited তোমালোকৰ 15 ওয়ার্ডৰ ভিতৰত লিখিব লাগিব যত তোমালোকে 5 মাৰ্কস দিয়া আছে ঠিক আছে your school has recently celebrated tree plantation week organization and number of inter school competition highlighting the ecological balance as the security of the eco club of your school prepare report in hundreds and 100 to 50 words suitable to the publish in your school magazine you are নীলিমা তোমালোকে কি কৰিব লাগিব এইখন এটা সম্পূৰ্ণভাৱে এটা ম্যাগাজিনৰ ওপৰত হয় তোমালোকে ইয়াৰ পৰা এইখন লিখিব পাৰা ঠিক আছে আৰু নহলে তোমালোকে কি ঠিক আছে তোমালোকে ট্রি প্ল্যান্টেশন উইক যে তোমালোকৰ যে কলেজত যেটো অৰ্গানাইজেচন কৰা হয় যেটো প্ৰগ্ৰাম কৰা হয় ইয়াৰ ওপৰত লিখিবলৈ দিয়া হৈছে নহলে তোমালোকে কি লিখিব পাৰা ওয়ার্ড আছে তোমালোকে your college has celebrated Lasit Divas at the college auditorium recently prepared report in the it in 100 and 100 to 50 words to be published in the Assam Turbine তোমালোকে ইটো লিখিব পাৰা যত তোমালোকে কি থাকিব 10 মাৰ্কস থাকিব ঠিক আছে তোমালোকে 10 মাৰ্কস থাকিব তাৰ পিছত আহিলো তোমালোকৰ 4 নম্বৰ কোৱেশ্চনলৈ you are Asha Amit you have seen an advertisement for the post of an English teacher in Gurukul Grammar School Guwahati right and application along with your detailed resume to the principal of the school in response to the advertisement applying for the post তোমালোকে ইখন লিখিব পাৰা তোমালোকে যত 100 তোমালোকে এতে কি লিখিব থাকিব 10 মাৰ্ক থাকিব ঠিক আছে 10 মাৰ্কস থাকিব নহলে তোমালোকে you are Arun living in employee Sipsagar write a letter the editor of this sensible during the attention of the concerned authority of the poor condition of water supply in your locality তোমালোকৰ 10 মাৰ্ক থাকিব ঠিক আছে
ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিবা তোমালোকৰ ভিডিঅ'টো দীঘলীয়া অলপ হ'ব দীঘলীয়া হ'লে তোমালোকৰ লাভ হ'ব ঠিক আছে অতি মনোযোগৰ সৈতে চাই থাকা এতিয়া তোমালোকৰ আহিলোঁ 5 নম্বৰ কুৱেশ্যন পেপাৰলৈ য'ত দিয়া আছে চেঞ্জ অফ দিছ নেৰেশ্যন তোমালোকে নেৰেশ্যন কৰিব লাগিব নেৰেশ্যন চেণ্টেন্সৰ এনি টু য'ত দুটা কৰিব লাগিব ঠিক আছে দুটা কৰিলে তোমালোকে কি পাবা 4 মাৰ্ক দিয়া আছে 2 মাৰ্ক এটা হৈ যাব we are not you are wearing the teacher asks the girl my mother তাৰপিছত দিয়া আছে did not bring them down from the shelf she answered simply তোমালোকে এইটো কৰিব লাগিব তাৰপিছত দিয়া আছে I asked my friend where he looked so sad he replied that his father was seriously ill and there was little hope for his recovery তাৰপিছত দিয়া আছে my friend said to me I am very 30 please give me a glass তাৰপিছত তোমালোকে এটা অৰ্ডাৰ দি আছে ঠিক আছে ৰীনা asked the boy what the matter was and when he was crying he also advised him to be careful এনেকৈ দিয়া আছে তোমালোকৰ এতিয়া আহিলোঁ তোমালোকে 6 মাৰ্ক 6 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ তোমালোকে যাতে যে আছে চেঞ্জ অফ দি ভয়েচ অফ এনি থ্ৰী অফ ফ্লয়িং চেণ্টেন্স য'ত তোমালোকে তিনি পাবা য'ত তোমালোকে কি কৰিব লাগিব ভয়েচ চেঞ্জ কৰিব লাগে ঠিক আছে তোমালোকে দিয়া আছে ইয়াতে he bought his sweater তাৰপিছত দিয়া আছে the girl was punished for my misconduct তাৰপিছত who did no one inform of me of the sense of plan তাৰপিছত দিয়া আছে the coach is training the players drive the car slowly তাৰপিছত দিয়া আছে he will forgotten in a few days তোমালোকে এটা আহিলে তোমালোকৰ 7 নম্বৰ কুৱেশ্যনলৈ তো তোমালোকে দিয়া আছে এটা সুন্দৰভাৱে চাই লোৱা ৰিৰাইট এনি 5 অফ the flowing sentence using these verbs given in brackets in their correct sentence তোমালোকে এটা কারেক্ট সেন্টেন্স কৰিব লাগে এটা ব্ৰেকেট দি আছে যেটো শুদ্ধ হয় তোমালোকে কৰিব লাগিব ঠিক আছে তোমালোকৰ এইখিনি পঢ়ি লবা ভিডিওটো দীঘলীয়া হোৱাৰ কাৰণে মই পঢ়ি দিয়া নাই ঠিক আছে তাৰ পিছত তোমালোকৰ এটা আছে 8 নম্বৰ কুৱেশ্যনলৈ এটা ৰিৰাইট এনি ফৰ অফ দি ফ্লোয়িং সেন্টেন্স ফিলিং ইন দি ব্ৰেকেটস উইথ তোমালোকে কি কৰিব এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন বহাব লাগিব এটা তোমালোকে আই এম ভেৰি মাচ ইন্টাৰেষ্টেড ইন ইয়ৰ ষ্টৰি তোমালোকে ইন হ'ব ঠিক আছে মনত ৰাখিবা এটা ইন হ'ব এইটো মই কৰি দিম আৰু যিসকলে নোৱাৰা তেওঁলোকে মোক কমেণ্ট কৰিলে হ'ল মই এইখিনি নেক্সট ভিডিঅ'ত দিবলৈ মই যথেষ্ট ট্ৰাই কৰিম ঠিক আছে এতিয়া আহিলোঁ তোমালোকৰ কি আছে এইখিনি হ'ল প্ৰিপজিশ্যন তাৰপিছত তোমালোকে 9 নম্বৰ কুৱেশ্যন পেপাৰলৈ ৰিৰাইট এনি ফৰ অফ দিছ ফ্লয়িং চেণ্টেন্স এজ ডাইৰেক্টেড কৰিব লাগে য'ত তোমালোকে 4 পাবা ঠিক আছে এইখিনি পঢ়ি ল'ব সুন্দৰভাৱে তোমালোকে ডাইৰেক্টেড কৰিব লাগিব যদি নোৱাৰা তেনেহ'লে কমেণ্ট কৰিলে হ'ল মই দিবলৈ যথেষ্ট চেষ্টা কৰিম ঠিক আছে তোমালোকৰ কেনেধৰণৰ ভিডিঅ' লাগে আৰু মোৰ কমেণ্ট বক্সত আহিলে কমেণ্ট কৰিলে হ'ল মই দিবলৈ যথেষ্ট ট্ৰাই কৰিম এতিয়ালৈ তোমালোকৰ 10 নম্বৰ কুৱেশ্যনলৈ যে যাতে ৰিড দি ফ্লোয়িং এক্সট্ৰাছ এণ্ড এনচাৰ অফ দিছ কুৱেশ্যন ডেট ফ্ল' এইখিনি তোমালোকে কি কৰিব লাগিব এইখিনি পঢ়িব লাগিব এটা ষ্টাণ্ডাৰ্ড নিচিনা হয় তোমালোকে এটা এইখিনি পঢ়ি মেলে তাৰপিছত বুজিব লাগিব তাৰপিছত এটা কুৱেশ্যনখিনি দিয়া আছে সেইখিনি কুৱেশ্যন চিম্পলি লিখিব লাগিব আৰু আকৌ এইখিনি পঢ়িব লাগিব এইখিনি পঢ়াৰ পিছত তোমালোকে কি কৰিব লাগিব এইখনি লিখিব লাগিব এইখন লিখিব লাগিব সুন্দৰভাৱে 1 মাৰ্কৰ কুৱেশ্যনবোৰ হয় ঠিক আছে এতিয়া আহিলোঁ মই 11 নম্বৰলৈ 11 নম্বৰত এনেকৈ দিয়া আছে এনচাৰ এনি ফৰ অফ দিছ ফ্লোয়িং কুৱেশ্যনছ ইন 30-14 ৱৰ্ডছৰ ভিতৰত লিখিব লাগিব তোমালোকে এইখিনি কুৱেশ্যন নিজৰ তোমালোকৰ বুকছৰ পৰা হয় বুকছবোৰ পঢ়িব লাগিব ভালদৰে এইখিনি এনচাৰ নিজে কৰিব লাগিব ঠিক আছে আৰু তোমালোকৰ এইখিনি ভালদৰে পঢ়ি ল'বা তাৰপিছত তোমালোকে কি কৰিব তোমালোকৰ ফাইনেলত কমন পৰি যাব ঠিক আছে এইখনি তোমাৰ এনচাৰ এনি 6 অফ দিছ ফ্লোয়িং কুৱেশ্যনছ তোমালোকে কি কৰিব লাগিব এনে তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব চিম্পলি তোমালোকে এটা দিয়া আছে সেইখিনি অকল ঠিক কৰিলে হৈ যাব তোমালোকে এটা চাব পাৰিছে যদি ইয়াতে দিয়া আছে হোৱাট ইজ দিছ নেম অফ দিছ ৰিভাৰ মেনশ্যন ইন দি লাষ্ট লেছন তোমালোকে যেটো দি লাষ্ট লেছন যেটা আছে এটো হল শ্বৰ তোমালোকে এটা নদীৰ নাম আছে তোমালোকে এইখন ভালদৰে পঢ়িবা তোমালোকৰ বুকছ আছে বুকছখিনি ভালদৰে চালে তোমালোকে বুজি পাবা ঠিক আছে বুকছখিনি ভালদৰে পঢ়িব লাগিব এনচাৰ এনি 6 ইন তোমালোকে টিএটাৰ ভিতৰত 40টা শব্দৰ ভিতৰতে এইখিনি এনচাৰ লিখিব লাগিব ওপৰত শৰ্টকৈ লিখিলে হ'ল কাৰণ তোমালোকৰ ইয়াতে 12 মাৰ্ক দিয়া আছে 6টা কুৱেশ্যন 2 মাৰ্কছৰ হয় ঠিক আছে এইখিনি অনলি কিতাপৰ পৰা হয় এটা আহিলোঁ মই তোমালোকৰ লাষ্ট পেজলৈ আহিলোঁ লাষ্ট পেজলৈ এনেকৈ দিয়া আছে তোমালোকে বক্স পঢ়িব লাগিব মেইন হ'ল বক্সৰ ওপৰত নজৰ ৰাখিব লাগিব তোমালোকে মষ্ট ইম্পৰ্টেণ্ট হয় ষ্টাডিৰ ওপৰত তেনেকৈ গুৰুত্ব দিব লাগিব ঠিক আছে এনচাৰ এনি অন অফ দিছ ফ্লোয়িং কুৱেশ্যনছ ইন তোমালোকে কি হৈছে 18 and 100 ৱৰ্ডছৰ ভিতৰত লিখিব লাগিব য'ত তোমালোকে 5 এটা লিখিলে হৈ যাব কাৰণ তোমালোকে 5 মাৰ্কছ পাবা ঠিক আছে এইখিনি দুটাৰ পৰা এটা লিখিলে হ'ল অৰ দিয়া আছে যিটো লিখিব পৰা এটা লিখিব হ'ল তোমালোকে এইখন কিতাপৰ পৰা হয় ফুলফিল তাৰপিছত তোমালোকৰ আহিলোঁ 15 নম্বৰ কুৱেশ্যনলৈ য'ত আছে ৰাইট এ ব্ৰিফ এনচাৰ এনি 2-3 ফ্লোয়িং কুৱেশ্যনছ তোমালোকে কি দিয়া আছে তোমালোকে লিখিব লাগিব
তিনিটা কুৱেশ্যন লিখিলে তোমালোকে 6 পাবা ঠিক আছে এইখন মানে হেৰি হয় 2 মাৰ্কৰ কুৱেশ্যন হয় তোমালোকে এইখনো লিখিবা এইখিনি সম্পূৰ্ণ কিতাপৰ পৰা হয় তোমালোকৰ আজিৰ ভিডিঅ'টো এইখিনি ডিসকাস কৰিবলগীয়া আছিলে ভিডিঅ'টো কেনে লাগিলে কমেন্ট কৰি জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক আৰু শেয়াৰ কৰিবা আৰু চেনেলত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু এনে ধৰণৰ ভিডিঅ' নিতেও পাবলৈ তোমালোকে এই চেনেলৰ লগত সদায় জড়িত হৈ থাকিবা আৰু কেনে ধৰণৰ ভিডিঅ' লাগে মোক কমেন্ট কৰিলে হ'ল মই কমেন্টৰ জৰিয়তে তোমালোকে সেইখিনি সলভ কৰিবলৈ মই বহুখিনি ট্ৰাই কৰিম আৰু কোন ধৰণৰ কোনটো লেসনৰ কুৱেশ্যন লাগে মোক তোমালোকে কমেন্টৰ জৰিয়তে জনাব পাৰা ঠিক আছে তোমালোকে যেনে ধৰণৰ মই সহায় কৰিব পাৰো তোমালোকে কমেন্ট কৰিলে হ'ল মই সহায় কৰিবলৈ যথেষ্ট ট্ৰাই কৰিম ঠিক আছে সকলোলৈ ধন্যবাদ থাকিলে এই ভিডিঅ'খন চোৱাৰ বাবে আৰু সকলোলৈ শুভকামনা থ্যাংক ইউ সো মাচ ডিয়াৰ ষ্টুডেন্টস